পুৰণি কালত অযোধ্যাৰ সেন্দুৰপুৰ নগৰত এজন ধনী সদাগৰ আছিল। তেওঁৰ 3জন পুত্ৰ আছিল। তিনিওকে পঢ়াই শুনাই উপযুক্ত কৰাইছিল সদাগৰে। সদাগৰ বুঢ়া হৈ অহাত ল'ৰাহঁতৰ হাতত বাণিজ্যৰ দায়িত্ব আৰু ধন সম্পত্তি গতাই দি তেওঁ তীৰ্থ ভ্ৰমণলৈ যাবলৈ মন কৰিলে। 3 পুত্ৰৰ ভিতৰত কোনজন সা সম্পত্তি আৰু বেপাৰ বাণিজ্যৰ মুখ্য অধিকাৰ অৰ্পণ কৰিব পাৰি তাৰে প্ৰমাণ চাবলৈ তেওঁলোকৰ মাজত বুদ্ধি পৰীক্ষা কৰিবলৈ সদাগৰে এটি 3 কোঠালিৰ ঘৰ নিৰ্মাণ কৰিলে। তিনিওকে একোটা কোঠালি দিলে। দেউতাকৰ হাতত থকা টকাৰ কিছু অংশ তিনিওজন ল'ৰাকে সমানে ভগাই দি ক'লে যে প্ৰত্যেকৰে কোঠালিটো নিজৰ নিজৰ ধনেৰে বস্তু কিনি অকণো খালী ঠাই নথকাকৈ পুৰাব লাগে। ডাঙৰ ল'ৰাই খেৰ বাঁহ কিনি আৰু দ্বিতীয় ল'ৰাই মূল্যৱান বস্তু কিনি নিজৰ নিজৰ কোঠালি দুটা পুৰালে। দেউতাকে সিহঁতৰ কামত সন্তুষ্ট নহ'ল, কাৰণ বস্তুবোৰৰ মাজত যথেষ্ট খালী ঠাই ৰৈ গৈছে। দেউতাকে দুখ মনেৰে সৰু পুতেকক মাতি আনি তেওঁৰ কোঠালিটো পুৰাবলৈ ক'লে। সৰু পুতেকে চিন্তা কৰি থাকোঁতে তেওঁৰ মনত এটা বুদ্ধি আহিল। তেওঁ এগছি মাটিৰ চাকি কিনিলে। তাত তেল শলিতা দি জ্বলাই তেওঁৰ কোঠাটোৰ মাজত থলে আৰু দেখিলে যে তেওঁৰ কোঠালিটো পোহৰেৰে পৰিপূৰ্ণ হৈ উঠিছে। মনৰ আনন্দত তৎক্ষণাত তেওঁ দেউতাকক মাতি আনি তেওঁৰ কোঠালিটো দুৱাৰ খুলি দেখুৱালে। দেউতাকে তেওঁৰ বুদ্ধি দেখি তবাক মানিলে। তেওঁৰ কোঠালিটোত অকণো খালী ঠাই নাই। গোটেই ঘৰটো পোহৰে পৰিপূৰ্ণ হৈ আছে। দেউতাকে চিন্তা কৰিলে, যিটো কাম হাজাৰ হাজাৰ টকা খৰচ কৰিও ডাঙৰ 2 পুত্ৰই কৰিব নোৱাৰিলে, সেই কামটো সৰু পুত্ৰই সামান্য খৰচেৰে কৰিলে। তেওঁৰ মনত আনন্দ আৰু স্নেহেৰে ভৰি পৰিল। সদাগৰে সৰু ল'ৰাকে তেওঁৰ সা সম্পত্তিৰ অধিকাৰী পাতিলে। ককায়েক দুজনক লগত লৈ সৰু পুতেকক বাণিজ্য চলাবলৈ পৰামৰ্শ দি আশীৰ্বাদ কৰি তীৰ্থলৈ গুচি গ'ল। এতেকে সৎ পুত্ৰই পিতৃক সকলো ফালৰ পৰা সন্তোষ দিয়ে। এনে পুত্ৰক পিতৃয়ে ভাল পাই হিয়া উজাৰি আশীৰ্বাদ কৰে। সকলো জীৱৰে পিতৃ কৃষ্ণ। আমি সৎ পথেৰে চলিলে কৃষ্ণৰ মৰম স্নেহ আশীৰ্বাদ নিশ্চয় লাভ কৰিব পাৰিম। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ। এই ধৰণৰ ভিডিঅ' পাই থাকিবলৈ চেনেলটো লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ কৰা হ'ল। জয় আই অসম, জয় ভাষা জননীৰ।